কি কয় কিচিক 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 এয়া বহু ফূৰ্তিৰ মাজত আমাৰ এতিয়া যোৱাৰ সময় আহিল আৰু এটা পৰিয়ালৰ পৰা বিদায় লোৱাৰ এয়া সময় এয়া আছিলে নগাঁও ডিষ্ট্ৰিক্ট কামপুৰৰ কি আছিলে পমিলা গাঁও তো তাত আমি 2 দিন ধৰি নাটক কৰিলোঁ আজি আমি ৰাতিয়ে বিদায় ল'ম গুৱাহাটীলৈ তো আজি শেষ নিশাৰ নাট এই 2 দিন আজি দুপৰীয়ালৈকে 3 দিন তো এখেতসকলৰ কি মৰম কি আপ্যায়ন মই কেতিয়াও পাহৰিব নোৱাৰোঁ বহুতে কয় মই ভিডিঅ' বনাই এনেদৰে ভাল বেয়া কৰোঁ কিছুমান তাতকৈ বহুত বেছি মানুহে কয় ভাল ইমান ভিডিঅ' কৰে পিটিব মন যায় কিন্তু কথাটো হ'ল কি এই যিটো মৰম এই যিটো আপ্যায়ন এই যিটো আদৰ সাদৰ এইটো মানে গোটেই অসমখন যে আমাৰ ইমান মৰমীয়াল মানুহ আছে আমাৰ অসমৰ চুকে কোণে সোমাই আছে এইবোৰ দেখাবলৈ মই এনেধৰণে ভিডিঅ'বোৰ বনাওঁ তাকে জনাব বিচাৰিছোঁ আমাৰ অসমৰ মানুহবোৰ কিমান মৰম আৰু চিকেন কেনেকুৱা হৈছিলে চিকেন কেনেকুৱা হৈছিলে কোৱা হা টেষ্টি নাই এনে ক'বলৈ গ'লে আৰু এইয়া এই যদি পোৱালে আমাক কি বুলি মাতে তাই বৰ্তা মোৰ ইমান বয়স হোৱাই নাই বৰ্তা তো এয়া আকৌ কি দি পঠাইছে আমাক ঢেৰ কিবা কিবি দি পঠাইছে মই ভিডিঅ'ত লগাই দিম তাৰপিছত আমি শেষত যিটো দিছে যদি মৰম বোধ এইখন মই দিয়ে দিলে অলৰেডি গামোচা দাদাকো দিছে এনেদৰে গামোচা তাৰপিছত জালুক দিছে কিবা কিবি দিছে এইবোৰ ঢেৰ দিছে মই চব দেখাম আপোনালোকৰ পিছত এতিয়া আমাৰ যাবলৈ সময় হ'ল আজি নাটক কৰি আমি বিদায় ল'ম গুৱাহাটীতে তো এই পৰিয়ালটো সদায় সুখত থাকক এনেদৰে সদায় আনন্দত থাকক এখেতকৰ ভৱিষ্যত ভাল হওক তাৰে কামনা কৰিছোঁ দুজন মানে মই আগৰ ভিডিঅ'ত কমেণ্ট দিছিলে আপুনি বোলে এনেদৰে খাই ফুৰে নেকি নহয় মৰম লৈ ফুৰোঁ আৰু মৰম বিলাই ফুৰোঁ এই যিটো মৰম এয়া যদি কৃতজ্ঞতাটো যদি আমি ৰাইজৰ মাজত এনেকৈ উলিয়াই নিদিওঁ এইটো সদায় তলতে থাকিব আৰু কোনে গম নাপাব যে গাঁৱৰ চুকে কোণে গাঁৱে ভূঞে এনেধৰণৰ মৰমীয়াল মানুহ আছে দুখীয়া হওক ধনী হওক কোনো কথা নাই অন্তৰখন যে ইমান বেছি বহল মানুহ থাকিব পাৰে সেয়া হয়তো আমি নাজানো কিন্তু সেইকাৰণে এই ভিডিঅ'টো বনাই মই জনাইছোঁ আপোনালোকক অ'কে বাই বাই আকৌ লগ পাম এক নতুন ভিডিঅ'ৰ সৈতে থেংক ইউ চাহ একাপ ৰাতিপুৱা খাইছিলেহে হা এনেইতো মই 3 কাপমান খাওঁ আজি 2 কাপ হৈছে মানে কমে হৈছে বাইদেউ এনেকৈ কথা ক'বলৈ এই গাখীৰ মস্ত এগিলাচ খাইছে ৰাতিপুৱা উঠিয়ে চাহ খাইছে আকৌ একাপ চাহ লৈছে চাওক মই গাখীৰ বুলি এটা বস্তু খাই ভাল পাওঁ গাখীৰ ভাত নহ'লে দৈ আজি বোলে ৰাতিপুৱা ভাত বনাইছা হা আজি বোলে ৰাতিপুৱাও ভাত দিবা দুপৰীয়াও ৰাতিও ক'ত আহিলো প্ৰথম দিনা মই অকণমান ঠাণ্ডা লগা বুলি ক'লো মইতো নেক্সট দিনাখন ছেকেণ্ড ডে শ্ব' কৰি আহি মই দেখোঁ মোৰ বিচনাখন এনেকৈ ৰেডি কৰি ৰাখিছে ৱাও একদম মানে বিচনাত পুৰা আঁঠুৱা জোঠা লগাই একদম পুৰা আৰু 2খন কম্বল মোৰ কম্বলখনৰ তলত আৰু এখন কম্বল দি একদম ৰেডি কৰি ৰাখিছে ইয়াই মৰম এয়া মোৰ নেকি গাখীৰ আবেলিও দিছাচোন ৰাতিপুৱা গাখীৰ খাম মই মই ইমান মৰমৰ ধাৰ কেনেকৈ খুজাম ৰে অ' মাই গড আৰু এই দুজনী সেই দুজনী এয়া হ'ল চয়নিকা বোৱাৰী আমাৰ খুৰীহঁতৰ য'ত আছোঁ ঘৰত ডাঙৰ বোৱাৰী আৰু এয়া হ'ল আলহী মাইনা কি নাম দেহা ন নামটো অঁ দেহা আৰু কিবা এটা নাম আছে চয়নিকা এই দুজনী এনেদৰে দিনে ৰাতিয়ে কেৱল বনায়ে থাকে আমাৰ কাৰণে এতিয়া লাজ কৰিছে চাহ ৰাতিপুৱা চাহ অকণমান দেৰিকৈ পুৰি চব্জি অকণমান দেৰিকৈ ভাত আবেলি আকৌ গাখীৰ চাহ ৰাতি আকৌ ভাত অ' মাই গড মৰম আৰু এয়া জালুক আমাৰ কাৰণে জালুক দিছে ঘৰৰ জালুক কেঁচা জালুকো দিছে আৰু শুকান জালুকো দিছে হৈ যাব সেইটোতো হৈ যাব ঘোঁৰা কেনেকৈ লগ পালে আমাৰ লগ পায় বৰ ভাল লাগিলে আজি 3 ৰাতি আমাৰ ঘৰতে থাকিলে থাকি কৈ বৰ ফূৰ্তি ফাৰ্তা কৰি পেলাই এতিয়া কালিলৈ বিদায় ল'ব বৰ বেয়া লাগিছে ন বেয়া লাগিছে আকৌ কেতিয়া লগ পাম নাজানো অঁ এইজনী বৰ্তা কৰি থাকি হয়নে আজি যামগৈ আমি ন নামা তুমি ভালকৈ থাকিবা আকৌ আমাৰ কাইলৈ যাবৰ কাৰণে আমাক গোলা চোলা আনি খুৱাই কৰি থৈ কালিলৈ যাবগৈ বিদায় ল'ব তেখেতলোকে গোলা নহয়তে আমি বহুত খালো মানে খায়ে আছো মাছে মঙহে আমাক কিমান খোৱালে ৰসগোল্লা আনি খুৱাই থৈ গৈছে আমি একেলগে বহি খাই আছো এয়া মাংস হৈ আছে চৌকাত বনাইছো আজি কি যে টেষ্টি মই বনোৱা নাই বাৰু চৰি এখেতে বনাইছে খং উঠি গৈছিলে মই বনোৱা বুলি কোৱাৰ কাৰণে কেতিয়া লগ পাওঁ এনেকে ন খাওঁ আজি কি আছে মাংস কোনে বনাইছে
আজি 3 দিনীয়া কাৰ্যসূচীৰ পৰা আমাৰ এয়া নগাঁও ডিষ্ট্ৰিক্ট কামপুৰ পমিলালৈ আহি পেলাই আজি তৃতীয় নিশাৰ আজি কাৰ্যসূচী শেষ কৰি তেখেতলোকে আজি ৰাতি বিদায় ল'ব। সেয়েহে আজি আমাক তেখেতলোকে এসাঁজ আনি পেলাই নিজে হাতত বনাই কৰি খুৱাই কৰি তেখেতলোকে বিদায় ল'ব। সঁচাকৈ আমাৰ বৰ বেয়া লাগিছে। আমি তেখেতলোকক টিভি চেনেলতহে দেখা পাইছিলোঁ, কিন্তু আমাৰ প্ৰভু ভগৱন্তৰ কৃপা আৰু আমাৰ ভাগ্য তেখেতলোকে আজি আমাৰ যিহেতু আহি পেলাই দেখা দিলেহি। সেয়েহে আমি বৰ সুখী হৈছোঁ আৰু তেখেতলোকক কেতিয়া লগ পাম আমি আৰু ভাবিব নোৱাৰোঁ। আৰু এইজনক নাপামেই নেকি, তেখেতলোকে আমাৰ পৰা বহুত দূৰলৈ বিদায়লৈ যাব লাগে। তেখেতলোকে যিহেতু প্ৰগ্ৰামৰ মানুহ, তেখেতলোকে য'তে ত'তে প্ৰগ্ৰাম মাৰিব লাগিব। সেয়েহে এই পমিলা গাঁৱলৈ কেতিয়া আহিব আমিও ক'ব নোৱাৰোঁ আৰু কেতিয়া লগ পাম। সেয়েহে আজি তেখেতলোকে নিজ হাতে এসাঁজ বনাই খোৱাৰ পৰা তেখেতলোকে আজি ৰাতি বিদায়লৈ আহিব। গতিকে আমাৰ খুব দুখ লাগিছে, বেয়া লাগিছে আৰু কি ক'ম আমাৰো খুব ভাল লাগিছে। ইমান মৰম, ইমান 3 দিন ধৰি ধুনীয়াকে আজি এনেকে লগে ভাগে বজাই খাইছো। ইমান নিচিনা লাগিছে, খুব ভাল লাগিছে। ধন্যবাদ সকলোকে। এয়া আমাক চাবলৈ আহিছে, সদায় আহে, কোনোবা নহয় কোনোবা আহিয়ে থাকে। আহিছে, আহি আকৌ লাজ কৰে। আহা এয়া চব চাব আহিছে। মই ভিডিঅ' বনাই দিলোঁ। চোৱা মত থাকিব নে এতিয়া? থাকিব। ভালকে দেখুৱাই এতিয়া হোৱা নাই পজিশ্যনটো। এনেকে এই মজা।